এয়া বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে উপস্থিত হৈছে। আমি নিশাংশ দেখুৱাই আছো বাগবৰ সমষ্টিৰ বিধায়ক এয়া বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে উচ্চস্থলীত আহি উপস্থিত হৈছেহি। আমি নিশাংশ দেখুৱাই আছো। সংবাদ মাধ্যমৰ আগত কি মন্তব্য প্ৰকাশ কৰে আমি নিশাংশ দেখুৱাম। বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত হৈছে ঘটনাস্থলীত আৰু কিন্তু যেহেতু উপস্থিত হৈছে সংবাদ মাধ্যমৰ আগত বেছি মন্তব্য প্ৰকাশ নকৰিলে যদিও তেওঁ এক প্ৰকাৰ আমি লাইভ নিউজ নৰ্থ ইষ্টৰ দৰ্শকক সেই দৃশ্যাংশ আমি দেখুৱাই আছো কিদৰে উচ্চস্থলীত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। আমি সেই দৃশ্যাংশ আমি দেখুৱাই আছো। পুৱাৰ ভাগৰ পৰা ৰাতিপুৱা 8 বজাৰ পৰাই উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে আৰু 17 12 নং চিটত 400 বিঘাকৈ ভূমি উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। দীৰ্ঘদিন পূৰ্বৰ পৰাই খহনীয়াগ্ৰস্ত প্ৰায় 45টাকৈ পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছিল আৰু তাৰ পিছতেই উচ্ছেদ অভিযান চলাইছে ৰাতিপুৱাৰ ভাগৰ পৰাই প্ৰশাসনে। আমি দৃশ্যাংশ দেখুৱাই আছো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু চৰকাৰী বিষয়া উপস্থিত আছে ইয়াতে। ৰাতিপুৱাৰ পৰাই আমি দৃশ্যাংশ দেখুৱাই আছো। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। আমি দৃশ্যাংশ দেখুৱাই আছো আৰু প্ৰচণ্ড ঠাণ্ডাৰ মাজতেই প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। এয়া দেখিছে পথাৰৰ মাজতে আশ্ৰয় গ্ৰহণ কৰিছে।